গাইছ এইজন দাদা দোকানতে আমি ঘুগুনি পকৰি খাই লওঁ আৰু বহুত দূৰ যাব লাগিব তো চব মোৰ লগত কোন কোন আছে তো এইজনৰ গা যথেষ্ট বেয়া আজি এজনে বায়ন কৰিব এইজন এওঁলোকেও দুহাত বহিব আজি তো দেখিছে চবৰে ডিঙিত কাপোৰ মাৰি থোৱা আছে টনচিলৰ অৱস্থা নাই তো যথেষ্ট দূৰ যাব লাগিব আপোনালোকক দেখুৱাই থাকিম আৰু চাই থাকিব আৰু ভাল এটা লাগিব চাই থাকিব তো ফ্ৰেণ্ড আমি আহি পেলাই বহুত কষ্টৰ মাজত পালোহি ভাওনাৰ জেগা ৰাস্তা মানে কেনেকুৱা আপোনালোকক এতিয়া কেনেকৈ দেখাম আপোনালোকে আমাৰ ভৰি চৰিবোৰ দেখিলে গম পাব সাংঘাতিক অৱস্থা বেয়া তো দেখাইছোঁ এয়া ভাওনা ঘৰ তো চাই থাকিব তো দেখিছে বন্ধুসকল ধুনীয়াকৈ একদম অসমীয়া সংস্কৃতিৰ সাজপাৰ পিন্ধি ওলাইছোঁ তো ভাওনা তো আজি অভিনয় নকৰোঁ দুহাৰতে বহি ভাইটিসকলৰ লগত চাই থাকিব যিমান পাৰোঁ যেনেকৈ বাৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি পাৰোঁ যদি নোৱাৰোঁ আৰু এনেকৈ চাই থাকিব কিনো কৰিম আৰু হয় দুহাৰ পাৰ্টি আমি গোটেইখিনিয়ে বহিছোঁ আৰু কি হয় নাজানো দেখিছোঁ গোটেইখিনিকে এয়া ইউটিউব চলাই আছে তো আশীৰ্বাদ কৰি থাকিব আৰু কি হয় নাজানো বহিছোঁ চাই থাকিব A few moments later. আমাৰ সমজনা অৱস্থা ইতিমধ্যে সকলোৱে প্ৰায় আৰম্ভ হ'লেই চিনি পায় তেখেতে ভাওনাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেখেতৰ নামটি মই কৈছোঁ সপোন হৃদয় বৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ আজিৰ এই ভাওনাৰ সুন্দৰ পৰিচালনা সমিতি আখৈ দিছা চাহ বাগিচাৰ শ্ৰী গোপাল পাটৰ বাপৰ মই অনুৰোধ কৰিছোঁ কৃষ্ণ হৰি ইয়াৰ পাছতে আমাৰ চিৰঞ্জীৱ সম্বৰ্ধনা বাবুৰ নাটক জনাইছে তেওঁ কৃষ্ণ হৰি আপোনালোকে দেখিছে দেখিলে গম পাব এটা পোহৰ হৈ গৈছে তো জীৱনত বহুত বছৰৰ মূৰত এনেকুৱা এখন ভাওনা কৰিছোঁ য'ত ৰাতিপুৱাই গৈছে তো আপোনালোকে বেকগ্ৰাউণ্ড দেখি গমেই পাইছে ৰাতিপুৱাই গৈছে বায়নৰ অৱস্থা বেয়া হৈ গৈছে গোটেইখিনি অৱস্থা দেখিছে গোটেই অৱস্থা বেয়া হৈছে এতিয়া ধুনীয়াকৈ দেখিছে আপোনালোকে পোহৰ হৈ গৈছে তো উপায় নাই তো কৰি আছোঁ আৰু কিমান দেৰি শেষ নহয় নাজানো তো চাই থাকিব তো বন্ধুসকল তেনে ভাওনা শেষ কৰিলোঁ এতিয়া ঘৰমান গাম আৰু তো দেখিছে ৰাইজসকল যাবলৈ লৈছে পূৰা একদম পূৰা পোহৰ হৈ গ'ল চবফালে পোহৰ এতিয়া যাবলৈ লৈছে তো ব্লগটো সামৰা নাই সামৰিম আৰু তো চাই থাকিব যাবলৈ জনাব ভাওনা শেষ কৰিলোঁ এতিয়া গোটেইখন দেখিছে পোহৰ হৈ গ'ল এই ভাওনা ইমাত্ৰ শেষ হৈছে অকণমান এইফালে চালে দেখিবই এয়া ভাওনা মানে স্থলী মানে বহুত জীৱনত বহুত বছৰ মূৰত তেনেকৈ ৰাতিপুৱাই যোৱাকৈ ভাওনা কৰিছোঁ আৰু বেছি মানে ভাওনা ব্লগ দিব নোৱাৰিলোঁ যিহেতু নিজে দুহাৰত বহিছিলোঁ তো যিখিনি ব্লগ বনালোঁ সেইখিনিকে চাগে জানেই যে কিমান কষ্ট ভিডিঅ' বনাবলৈ দুহাৰত বহাৰ পিছত অঁ আৰু মাত দেখিছেই গাই মাত একেবাৰে ভাঙি গ'ল তো সেইকাৰণে আৰু বৰ বেছি কথা নকওঁ তো ৰাতিপুৱা হৈ গ'ল পূৰা পোহৰ হৈ গ'ল আমি এতিয়া ঘৰ পোৱাগৈ নাই এতিয়া আমি হোটেলতে কিবা এটা খাম বুলি সোমাইছোঁ তো দেখুৱাইছোঁ আপোনালোকক তো চাহ এখন খাই লওঁ আৰু এয়া ভাওনা কৰি আহি পেলাই এইজনে আৰু মুকুৰা দিছে আৰু উপায় নাই খালি কমকৈ খাই খুব বা পৰহিলৈ ভিতৰত ব্লগটো দিম আপোনালোকে চাব মৰম দিব আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰিব